Hello everyone, Lima's blogger নতুন এটি ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, ময়ো ভালে আছো। আজি মই ভিডিওটো আমাৰ পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছো। কাৰণ মই আজি আপোনালোকক আকৌ এটা ৰেচিপি দেখাম বুলি ভাবিছো। কাৰণ আজি দেওবাৰ হয়, দেওবাৰে অকমান কিবা এটা স্পেশাল বনোৱা হয় যে, হেতু কাৰণে হেতুকে দেখাম বুলি ভাবিছো। মই আজি বনাম মাছৰ কালিয়া। সকলোৱে হেতু খাইছে বনাই, তথাপিতো মই কেনেকৈ বনাও তাকে দেখাম আপোনালোকক। চাব আপোনালোকে। আৰু এয়া চাওক, আমাৰ ঘৰৰ ওচৰতে মানে দেওবৰীয়া বজাৰ এখন বহে। তাৰ পৰা এয়া লোকেল মাছ আনিছিলে, মই তাৰে তলপেটি 3 পিচ মাছ লৈ লৈছিলোঁ। আৰু আনফালে মই পিঁয়াজ এটা কুটি লৈছোঁ, তাৰপিছত আধাটো মই এনেকৈ পেষ্ট বনাই লৈছোঁ। আদা নহৰু পিচি লৈছিলোঁ আৰু বিলাহীও পিচি লৈছিলোঁ। আৰু এইফালে কাজু কিচমিচ লৈছিলোঁ, কাজুখিনি পিছত এনেকৈ পেষ্ট বনাই দিম, সেইখিনি আপোনালোকে দেখিব বাৰু। এতিয়া মই গেছত এখন কেৰাহী উঠাই দিলোঁ, তাৰপিছতে মাছখিনি ফ্ৰাই কৰি ল'ম। আৰু কেৰাহী গৰম হ'ল, এতিয়া মই ইয়াত মিঠাতেল দি দিম। এয়া তেল দি দিলোঁ। তেল দি পেলাই মাছখিনি ফ্ৰাই কৰিম। আৰু বেছি টান নহয়, পটককৈ হয় এইটো। মই আপোনালোকক যিবিলাক ৰেচিপি দেখাইছোঁ চবেই জানে বাৰু, অতি সহজতে আৰু কম সময়তে হৈ যায়। ইয়াত তেল গৰম হ'লে মই মাছ পিচ দি দিম। তেল গৰম হ'ল, ইয়াতে এতিয়া মই মাছ পিচ দি দিম। মই আকৌ মাছ পিচ দি পেলাই লগালগ লুটিয়াই দিওঁ, নহ'লে অকণমান কেতিয়াবা লাগি ধৰে যে, এনেকুৱা চাল থাকিলে। এতিয়া গোটেই পিচ এনেকৈ দি পেলাই অলপ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া অকণমান ফ্ৰাই কৰি ল'ম। মই মাছখিনি ফ্ৰাই কৰি আছোঁ। অকণমান টানকৈ ফ্ৰাই কৰিলে ভাল, তেতিয়া মানে হেৰি হয়, আপোনাৰ পিছত পানীটো দি দিলেও কেতিয়াবা অকণমান ঢিলা হৈ থাকিলে ভাজি যায় যে। তাতে মই এতিয়া তেজপাত দি দিলোঁ। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি এতিয়া অকণমান ভাজি ল'ম। আৰু অলপ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত যিখিনি বাতি থৈছোঁ সেইখিনি দি দিম। ইয়াতে মই এতিয়া আকৌ আপোনাৰ নিমখ হালধি দিব লাগিব। নিমখ যিহেতু মাছ ফ্ৰাই কৰোঁতে দিছোঁৱে, সেইটো কাৰণে ইয়াত বৰ বেছি নাই দিয়া, অকণমান নিমখ দিছোঁ আৰু অলপ এতিয়া হালধি দি দিম। এতিয়া অকণমান হালধি দি দিছোঁ। তাৰপিছত এতিয়া আকৌ অকণমান ভালদৰে এনেকৈ লৰাই ল'ব। তাৰপিছতে এতিয়া ইয়াত বাতি থোৱা পিঁয়াজখিনি মই দি দিছোঁ। তাৰপিছতে ইয়াত দিম এতিয়া এই বিলাহীখিনি যে, এইখিনি দিম। বিলাহীটো কোনোবাই নিদিবও পাৰে দেই, কালিয়া বনাওঁতে এনেও আমাৰ দৈ দিয়া হয় যে, দৈটো কেতিয়াবা টেঙা হ'লে পিছত অকণমান টেঙা টেঙা হয়। মই আপোনাৰ হেৰিও দিম, দৈৰ লগত অকণমান ক্ৰীম মিক্স কৰি দিম কাৰণে বিলাহী দি দিছোঁ, তেতিয়া কালাৰটো পিছত ধুনীয়া হয়। এইখিনি মই এতিয়া বিলাহী দি দিলোঁ। আৰু আদা নহৰুটো অকণমান পিছত দিম, এইখিনি ভাজ খোৱাৰ পিছত আদা নহৰুখিনি দি দিম। মছলাখিনি প্ৰায় ভাজ খাইছে। এতিয়া ইয়াতে মই এই বাতি থোৱা আদা নহৰু জলকীয়া পেষ্টটো দি দিছোঁ। ইয়াতে মই এতিয়া অলপ জিৰা গুড়ি দিম। এইটো ঘৰতে বনোৱা জিৰা গুড়ি হয়। অকণমান জিৰা গুড়ি দি দিম। তাৰপিছতে আপোনাৰ দিম এইটো
চিকেন মছলাটো অকণমান দি দিম অকণমান চিকেন মছলা দিছোঁ তাৰপিছত দিম আপোনাৰ হেৰি এইটো ধনিয়া পাউডাৰটো এইটো ধনিয়া পাউডাৰটো অকণমান দিম তাৰপিছতে এতিয়া আকৌ অকণমান এনেকৈ ভাজি দিম ভজাৰ পাছতে এইটো হেৰি এইটো কি কয় মছলা কেঁচা গোন্ধটো গ'লে আৰু মাছখিনি দি দিম হৈ যাব তাৰপিছত বেছি সময় নালাগে হৈ যাব পটককৈ আজি যিহেতুকে দেওবাৰ হয় মই এইটো মাছৰ কালিয়া বনাইছোঁ কিন্তু মায়ে হেৰি বনাইছে কোমোৰা দিয়া মাছৰ টেঙা জোল গোলনেমু চেপি পেলাই গৰমত সেইবোৰ খাই বেছি ভাল লাগে কিন্তু আমাৰ আকৌ আজি দেওবাৰে কিবা বেলেগ খাম বুলি ক'লে সেইটো কাৰণে মই বোলো কালিয়াকে বনাওঁ তথাপিতো মই সেয়া টেঙা জোলহে খাম এয়া মই ৰাতিকেহে খাম এইখিনি ভাজ খাইছে এতিয়া মই ইয়াত অকণমান পানী দি দিম আৰু গেছটো একদম ল' ফ্লেমত কৰি ল'ব তেতিয়া মানে মছলাখিনি জ্বলি নাযায় আৰু মছলাখিনি ভাজোঁতে অকণমান সময় লাগে পিছত সময় নালাগে আৰু গেছটো বঢ়াই ল'লে মানে এই জ্বলা লিখা গোন্ধটো ওলাই যায় যে সেইটো ভাল নালাগে সেইটো কাৰণে ল' ফ্লেমত দি পেলাই মছলাটো সদায় ভাজিব লাগে তেতিয়া খাবলৈও ভাল হয় আৰু গোন্ধটোও ভাল ওলায় এয়া এইটো উতলিলে আমি ইয়াত মাছখিনি দি দিব পাৰিম তাৰপিছত আমি হেৰি দি দিম আপোনাৰ দৈ যিখিনি এড কৰিব লাগে সেইখিনি তাৰপিছত দি দিম চাই থাকক আপোনালোকে কাজুখিনি লৈছিলোঁ যে কাজুখিনিও এতিয়া মই মিক্সিত ভালকৈ পানী অলপ দি পেলাই এনেকৈ পিচি ল'ম তেতিয়া পেষ্টটো বেছি ভাল হ'ব ইয়াত আপোনালোকে দৈটো মিক্স কৰি দিব পাৰে মই দৈটো মিক্স নকৰোঁ মানে তেতিয়া অকণমান বেছি পনীয়া আৰু মোৰ দৈটো মানে হেৰি হ'ল আজি অনা নহয় সেইটো কাৰণে অকণমান পানী লিখীয়া হৈ আছে যদি অলপ টান লিখীয়া হৈ থাকে তেতিয়া আপোনালোকে কাজুৰ লগত দি দিবচোন তেতিয়া পেষ্টটো বেছি ভাল হয় মোৰ খালি আজি অনা দৈ নহয় যে মই সেইটো কাৰণে অকল এতিয়া হেৰি কাজুখিনিকে এনেকৈ দি ল'ম মছলাখিনি বইল তাৰপিছত ধুনীয়াকৈ ভাজ খাই গৈছে ইয়াতে এতিয়া মই কাজুখিনি মিক্সিত দি লৈছিলোঁ তাত মই এতিয়া পানী মিক্স কৰি দিলোঁ এনেকুৱা হ'ব ইয়াত এতিয়া এইখিনি দি দিলোঁ দৈৰ লগত দিলেও এনেকুৱাই হৈ যায় মোৰ দৈটো যে আগতীয়াকৈ অনা আছে সেইটো কাৰণে মই দৈটো নিদিলোঁ তেতিয়া বেছি মানে পানী হৈ গ'লহেঁতেন উতলি আহিছে ধুনীয়াকৈ এতিয়া আমি ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিব পাৰিম ইয়াতে মাছখিনি দি দিলোঁ এয়া এতিয়া অলপ ঢাকি পেলাই দৈটো দি দিলে হৈ যাব আৰু এয়া উতলি থাকোঁতে মই ইয়াত এতিয়া এই কিচমিচখিনি অলপ দি দিম কিচমিচটো নিদিবও পাৰে বেছি নাই দিয়া অকণমানহে দিছোঁ মই এই আমুলৰ মিঠা দৈটো যে সেইটো লৈছোঁ এয়া চাওক মই কৈছিলোঁ যে আগতীয়াকৈ আনি থৈছিলে সেইটো কাৰণে অকণমান পানী লিখীয়া হৈ গ'ল আৰু এইটো অকণমান আমুলৰ টেঙা দৈটো অকণমান দুইটা মিক্স কৰি লৈ লৈছোঁ আপোনালোকে যদি মিঠা খাই বেয়া পায় তেতিয়া দৈ হেৰি এইটো ক্ৰীমটো নিদিলেও হ'ব অকল দৈটো দিব তেতিয়া দৈটো দি খায়ো ভাল লাগে এতিয়া অলপ আকৌ ভাজি লৈছোঁ ইয়াতে এতিয়া মই এই দৈখিনি দি দিম যদি মিঠা বা টেঙা বেছি পায় তেতিয়া আপোনালোকে সেইটো অকণমান মিলাই ল'ব কোনটো দিলে হেৰি টেষ্টটো ভাল লাগিব যদি টেঙা হৈ থাকে তেতিয়া মিঠাটো অকণমান মিঠা দৈটো অকণমান দি দিব আৰু মিঠা যদি হৈ থাকে তেতিয়া টেঙা দৈটো অকণমান মিলাই দিব নহ'লে চেনি অকণ দি দিলেও খাবলৈ বেয়া নহয় কিন্তু খাই চাবচোন তেনেকৈ মই কিন্তু সেইটোৱে তেনেকৈ মিলাই মেলি দিওঁ আৰু এয়া চব হৈ গ'ল ইয়াতে মই এতিয়া এটা অকণমান এতিয়া ধনিয়া কাটি দিছোঁ এনেকৈ ধনিয়া অকণ কাটি দিছোঁ আৰু এটা কেঁচা জলকীয়া আধাকৈ এনেকৈ ফালি দিম যিসকলে জ্বলা খাই ভাল পায় তেওঁলোকে আৰু দিব পাৰিব বাৰু মই এটাই দিছোঁ মানে পিছতে মই দুটা জলকীয়া দিছিলোঁ যে সেইটো কাৰণে বেছি জ্বলা হৈ যাব সেইটো কাৰণে এতিয়া এটাই দিছোঁ এয়া হৈ গ'ল মই গেছ অফ কৰিলোঁ দেখিবলৈতো বিৰাটেই ধুনীয়া হৈছে খাবলৈও মই অকণমান নিমখ হৈছেনে টেষ্ট কৰি চাইছিলোঁ মানে খাবলৈ ভালেই হৈছে বাৰু
আপোনালোকে বনাই খাবচোন ভাল পাব আৰু ইমান সোনকালে হয় বেছি টাইমো নালাগে আৰু আপোনালোকে হেৰি কৰিব এটো কি কয় যদি মানে অকমান জুলিয়াকে খাব বিচাৰে জুলিয়াকেও খাব পাৰিব আৰু যদি অকমান গ্ৰেভিকে খাব বিচাৰে তেনেকেও খাব পাৰিব গৰমত কিন্তু এটো ইমান বেয়া নহয় কাৰণ দৈটো থাকে যে দৈ অলপ টেঙা টেঙা টেষ্টটো আনে কাৰণে ইমানটা বেয়া নালাগে খাবলৈ এসো গুড ইভিনিং ফ্ৰেন্ডস এতিয়া বাজিছে 5:30 6টাই বাজিব হল আমি অকমান উলাই যাও বুলি ভাবিছো এই হৰহুৰা বজাৰ কেইটামান আছে আৰু আজি বিশেষকে দেওবাৰ নহলে বেলেগ খোলা বাৰত সময় নাথাকে খেতৰ হেতু কাৰণে এতিয়া অকমান উলাই যাও বুলি ভাবিছো দুপৰীয়া খাই ভালেই লাগিলে বাৰু বেয়া নাই লগা আপোনালোকেও ট্ৰাই কৰি চাব ভালেই পাব আৰু হেৰি এতিয়া আমি যাম আমাৰ ঘৰত সোমামগে মোৰ মাৰ ঘৰ যেহেতু ওচৰতে হয় প্ৰায় গৈয়ে থকা হয় তাতে মানে আমাৰ মিমেনাক মাৰ ওচৰতে থৈ পেলাই আমি দুটা অলপ বজাৰ কৰিবলৈ আছে কাৰণ কাইলে এতিয়া যেহেতু ভাদমা আমাৰ হৰাই দিয়া হৈ গল বাৰু তথাপিতো মোৰ মাৰ ঘৰৰ আমাৰ নামঘৰ মানে একদম আমাৰ ঘৰৰ মুখতে হেতু কাৰণে মই আমাৰ মিমেনা হৈ পেলাই মানে গোপিনী সকলক আমাৰ গাঁৱৰ গোপিনী সকলক চাহ খম বুলি ভাবি থৈছিলো হে তাৰে বজাৰ কৰিবলৈ আছে অলপ হেয়া বজাৰ কৰিমগে আৰু আপোনালোকে মোৰ ভিডিওটো চাব আৰু কেনেকুৱা পালে জনাব আৰু যি সকলে নতুনকৈ চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু ঠিক আছে তেনেহলে আজিলৈ আহিছো